নুমলীগড়ৰ এটা অঞ্চলৰ পৰিয়াল বঞ্চিত বিদ্যুৎ খোৱাপানী অনাময় বাটপথৰ সুবিধাৰ পৰা কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই এইসকল দুৰ্ভগীয়া। হয়, দেশৰ স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যূনতম চৰকাৰী সুবিধাৰ পৰা বঞ্চিত এইসকল জনতা। এই লোকসকল কোনো বনাঞ্চলৰ বেদখলকাৰী বাসিন্দা নহয়। এখন পুৰণি গাঁও সৰুপথাৰ বিধানসভা সমষ্টিৰ মৰঙী মৌজাৰ ৪ নং মেৰিপথাৰ গাঁও। গাঁওখনৰ ৰাইজে দশকৰ পিছত দশক এনেদৰেই দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে। নহল ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ, ঢুকি নেপালে প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনি। পথৰ অৱস্থা তথৈবচ, বাৰিষাটো বাদেই খৰালিতো নাযায় কোনো বাহন। ঢুকি পোৱা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী। এক দুৰ্বিষহ জীৱন এইসকল বাসিন্দাৰ। দৈনিক বন্যহস্তীৰ উপদ্ৰৱ তথা আতংক দিন কটোৱা এইসকল বাসিন্দাক ন্যূনতম এইকেইটা চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ পিছতো চৰকাৰ তথা বিধায়ক বিশ্বজিৎ ফুকনে দৃষ্টি নিক্ষেপণ কৰিবনে? আমাৰ আজি ইমান ২০-২৫ বছৰ হ'ল মই বিয়া পাতি অহা। তাৰ আগতো আমাৰ চকুৰ থাকোঁতে একো লাইনৰ সুবিধা নাই আৰু আমি ৰাস্তাৰো অসুবিধা পাইছোঁ আৰু পানীৰো আমাৰ অসুবিধা। আইৰণ পানী খাওঁ আমি, মাটি কুঁৱাৰ পানী খাওঁ বা কেতিয়াবা আমি টিউবৱেলৰ পানী, আইৰণ পানী খাওঁ। গতিকে আমাক চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আমাক লাইনৰ সুবিধাটো কৰি দিয়ে আৰু এই খোৱা পানী ব্যৱস্থাটো কৰি দিয়ে। ৰাস্তাটো আমাৰ যাতে সুবিধা কৰি দিয়ে। লেট্ৰিন বাথৰুমটো আমাৰ জৰুৰী। আমি বাৰী ক'ত কাৰ ঘৰত যাম, কি কৰিম, ক'ত যাম, এইটো কাৰণে আমাক মানে অসুবিধা হয়। গতিকে আমি চৰকাৰক দিছোঁ, বহুতবাৰ আহিছে, আমাৰ পৰা ডকুমেণ্টছ লৈছে, আমাক একো সুবিধা কৰি দিয়া নাই আজিলৈকে। ল'ৰা ছোৱালী পঢ়িছে, তেল চাকি লৈ পেলাই পঢ়ে। তেল চেল থাকিলে পঢ়া শুনা হয়, তেল নাথাকিলে পঢ়া শুনা নহয়। গতিকে আমাৰ ল'ৰা ছোৱালী পঢ়াৰো অসুবিধা। আমি চৰকাৰক জনাইছোঁ যে আমাক অতি সোনকালে, অতি মুহূৰ্ততে আমাক তাৰমানে লাইনৰ ব্যৱস্থাটো কৰি দিয়ে যেন চৰকাৰে। আমাৰ এইটো ঠাইখন ৪ নং মিৰিপথাৰ। গতিকে তেনেকুৱাই আছে আৰু আমাৰ এই বস্তিটো আজিলৈকে একো সুবিধা দিয়া নাই। চৰকাৰে আমাক একো সুবিধা কৰি দিয়া নাই। ঘৰ আছে, কাৰেণ্ট নাই। কাৰেণ্টৰ বহুত অসুবিধা হৈছে আমাৰ। হাতী যিহে হুলস্থুল লগাইছে, দিনে মাজে হাতী ওলাইছে, দিনততো বাদ ৰাতিও ওলাইছে, ৰাতি বাদ দে দিনতো ওলাইছে। হাতী ইমানে দিগদাৰ লগাইছে, মানে থাকিবলৈ অসুবিধা হৈছে আমাৰ ঘৰত। ইফালে পৰা আহিব নেকি, ইফালে পৰা আহিব নেকি, এনেকুৱা। যিমান দেৰি চাকিটো জ্বলে আমি ইফালে চাই থাকোঁ আৰু গোটেই ৰাতিটো চাকি জ্বলাব নোৱাৰোঁ আমি। গতিকে আমি বিশেষকৈ লাইন লাগে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, বিশেষকৈ আমাক লাইনটো দৰকাৰ। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, NG নিউজ।